ছাত্ৰীসকল, আজি মই ধনৰ ব্যৱহাৰ পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। ধনৰ ব্যৱহাৰ পাঠটিৰ লেখক হৈছে সত্যনাথ বৰা। লেখক সত্যনাথ বৰাদেৱে ধনৰ ব্যৱহাৰ সম্পৰ্কে বিভিন্ন উদাহৰণসহ পাঠটোত আলোচনা আগবঢ়াইছে। ধন যিদৰে মানুহৰ বাবে সুখৰ আধাৰ, ঠিক তেনেদৰে ধনৰ ব্যৱহাৰ নাজানিলে ই দুখৰ কাৰণো হ'ব পাৰে। ধনৰ ব্যৱহাৰে মানুহৰ ধোঁৱাখুলীয়া আৰু কৃপণ এই দুটা স্বৰূপ উদঙাই দিয়ে। ক'বলৈ গ'লে যি মানুহে খৰচ কৰিবলৈ টান পায় তেনে লোকে কৃপণ নাম পায়, আৰু যি লোকে কোনো কাৰণ নোহোৱাকৈ অবাবত ধন খৰচ কৰে তেনে লোকে ধোঁৱাখুলীয়া নাম পায়। যিহেতু পাঠটিত উল্লেখ আছে যে আয় অনুসৰি ব্যয় কৰাই হৈছে ধন ব্যৱহাৰৰ মূল মন্ত্ৰ, সেয়ে আমি সদায় আয় চাইহে ধন ব্যৱহাৰ কৰা উচিত। আয় কম খৰচ অধিক হ'লে আমি দৰিদ্ৰ হ'ব লাগিব। সেয়ে আয় কমি আহিলে খৰচৰ মাত্ৰাও কমাই আনিব লাগে আৰু ধাৰ ঋণৰ পৰা সদায় দূৰত থাকিব লাগে। যদি তেনে নকৰোঁ, অৰ্থাৎ ধনৰ ব্যৱহাৰ নাজানো, তেতিয়া আমি বিপদত পৰাটো তেনেই স্বাভাৱিক কথা। সেয়ে ধন কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই লৈ আজি আমি ধনৰ ব্যৱহাৰ পাঠটি আলোচনা কৰিম। এতিয়া মূল পাঠলৈ আগবাঢ়িছোঁ। পাঠটিৰ আৰম্ভণিতে কোৱা হৈছে যে ধনৰ সৎ ব্যৱহাৰ নাজানিলে তাৰ কেতিয়াও এটা ভাল ফলাফল পাব নোৱাৰি। পৃথিৱীত এনেকুৱা বহু লোক দেখা যায় যিসকল ধনৱন্ত হৈও দৰিদ্ৰৰ জীৱন কটাব লগাত পৰে। তেনে লোকক সাধাৰণতে কৃপণ বুলি কোৱা হয়, আৰু এই কৃপণ লোকক নিধনী বুলি ক'লেও ভুল নহ'ব। কিয়নো চকুৰে দেখি কোনো কামলৈ যদি খোজ আগ নবঢ়ায় তেনেহ'লে তেনে লোকৰ এই দুই ইন্দ্ৰিয় নাই বুলি ক'ব পাৰি। কাৰণ ধন থাকিলে যদি সেই ধনৰ কোনো সৎ ব্যৱহাৰ নকৰে তেনে লোকক নিধনী বুলি ক'লেও কোনো ভুল নহয়। সেয়ে কৃপণৰ ধনক ধন নুবুলি লৰাই উমলা মাটিৰ ভগা পাত্ৰৰ সৰু অংশৰ লগতহে তুলনা কৰা হৈছে। এতিয়া আমি বুজিব পাৰিলোঁ যে যিমানেই আমি ধনৱন্ত বা ধনী নহওঁ কিয়, আমি যদি ধনৰ সৎব্যৱহাৰ নকৰোঁ তেনেহ'লে সেই ধনৰ কোনো মূল্য নাই, আৰু তেনে লোকক কৃপণ নামেৰে জনা যায়। এতিয়া আমি ধনক কিদৰে দুই ধৰণে ব্যৱহাৰ কৰা হৈছে সেই লৈ আলোচনা কৰিম। পাঠটিত ধনক দুই ধৰণৰ ব্যৱহাৰ হোৱাৰ কথা কৈছে। প্ৰথমে কৈছে ধনেৰে আমি প্ৰয়োজনীয় সকলো আহিলা পাতি যোগাৰ কৰি নিজৰ প্ৰয়োজন পূৰ কৰিব পাৰোঁ, আৰু দ্বিতীয়তে ধন থাকিলে সৰ্বসাধাৰণৰ সকলো বিপদ মীমাংসা বা উপকাৰ সাধিব পাৰোঁ। কিন্তু কৃপণৰ মনত ধনৰ এই দুই ব্যৱহাৰৰ কোনো মূল্য নাই। ভোগৰ বাবেই যে ধনৰ প্ৰয়োজন এই কথা তেওঁলোকে বুজি নাপায়। লাজ ঢকা আৰু প্ৰাণ প্ৰৱটোৱা এই দুই কামৰ বাহিৰে তেওঁলোকে আন কামত ধন খৰচ কৰিবলৈ সমূলি ইচ্ছা নকৰে। তেওঁলোকৰ মনত ভাল খোৱা বা ভাল পিন্ধা বা দান দক্ষিণা কৰা এই সকলোবোৰ কেৱল অপব্যৱহাৰহে। সেয়ে তেওঁলোকে নিজৰ সন্তানকো এসাঁজ ভালকৈ খুৱাবলৈ কুণ্ঠাবোধ কৰে আৰু নিজৰ পৰিয়ালক ধনতকৈও হীন বুলি বিবেচনা কৰে। সেয়ে নীতিবচনত কোৱা হৈছে যে কৃপণৰ ভাতলৈ যিয়ে আশা কৰে তাৰ জীৱন কুকুৰৰ দৰে জীৱন। কিয়নো কুকুৰে যেনেকৈ এসাঁজ ভালকৈ খোৱাৰ আশাত গৰাকীলৈ আশাৰে বাট চাই থকাৰ পাছতো এহালখিনিহে খাবলৈ পায়, ঠিক সেইদৰে কৃপণৰ ভৰসাত আশা পালি থাকিলে কেতিয়াও এসাঁজ ভালকৈ খাবলৈ পোৱা নাযায়। আকৌ কোৱা হৈছে যে কৃপণৰ মনত কামৰ মূল্য কমিলেও ধনৰ মূল্য সদায়েই সৰহ। সেয়ে সৰহীয়া কামত অলপ ধন যাচি বিভিন্ন ছলনা কৰা দেখা যায়। আনকি কৃপণে নিজৰ লগতে আনেও ধন খৰচ কৰা দেখিলে কোনোপধ্যেই সহিব নোৱাৰে। কোনোৱে কোনো কাম হাতত ল'লেই নানান বিধি পথালি দিয়া দেখা যায়, আৰু তেনে কামত সফল হ'ব নোৱাৰিলে তাৰ বদনামৰ ভাগি কৰাও দেখা যায়।
কিন্তু শেষলৈ এই কৃপণৰ ভাল বেয়া এই দুই চৰিত্ৰৰ বল কমি যোৱাও দেখা যায়। কিয়নো মানুহে কম পৰিমাণে হ'লেও যদি কোনোটোতে ধন খৰচ নকৰে তেনেহ'লে ভাল বেয়া কোনোটোতে সিদ্ধি হ'ব নোৱাৰিব। দয়াবৃত্তি ফলাবৰ বাবে যিদৰে ধনৰ প্ৰয়োজন ঠিক সেই একেদৰে অহংকাৰ বা লোভ ফলাব হ'লেও অলপ ধনৰ প্ৰয়োজন। সেয়ে সকলো কামতে ধনৰ নাটনিৰ কথা ভাবি থাকিলে আমি কোনোটো কামতে কৃতকাৰ্য হ'ব নোৱাৰিম, লাগিলে সেয়া আমাৰ ভুল বা শুদ্ধ দিশেই কিয় নহওক। আমি এইখিনিলৈকে বুজি উঠিছোঁ যে আমি যিমানেই ধনী নহওঁ কিয় যদি সময়ৰ প্ৰয়োজনীয়খিনি পূৰণ কৰি নলৈ ধন বুলি সাৱটি বহি থাকোঁ তেনেহ'লে সেই ধনৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ আমাৰ নিজৰ প্ৰকৃত স্বৰূপহে উদঙাই দিয়া দেখা যায়। আমি ইমানখিনিলৈকে আলোচনা কৰিলোঁ, পাছৰখিনি পৰৱৰ্তী সময়ত আলোচনা কৰিম।